নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো বৰ্তমান ঠিকে আছোঁ। যিহেতু মই নাৰ্ছিং হোমত আছোঁ, এয়া বেটাক লৈ আছোঁ, মই শুৱাই আছোঁ। খুব ধুনীয়াকৈ শুই আছে বেটাই। আৰু ভৰিকেইটা মাৰিছা, মাৰিছা ভৰিকেইটা, বাবা ভৰিকেইটা মাৰিছা, মাৰিছা ভৰিকেইটা। দাঙি দিয়া, ব্যায়াম কৰি দিয়া, ব্যায়াম কৰি দিয়া। বাইক দেখাই দিয়া। সৰু বাই, ডাঙৰ বাই, মাজু বাই, দেখাই দিয়া। হ'বনে? হ'ব হ'ব নেকি? হ'ব। আজি মেডিকেলৰ শেষৰ দিন। আজি আমি শেষৰ দিনত কি কি খানা খাব লৈছোঁ আপোনালোকক দেখুৱাম। স্পেচিয়েলি কিবা এটা খাব লৈছোঁ আৰু বমাকে আজি খুৱাইছে। বমাকেইটা কেনেকুৱা কৰি দিয়া। আমি দুজনী ওলাই গ'লোঁ, গৈ মেলি ওচৰতে এখন ফাষ্টফুড আছে, খুব ধুনীয়া বনায়। তাৰ পৰা আমি চিকেন পোলাও লৈ আনিলোগৈ আৰু খাবলৈ খুব টেষ্টি। আমি আগতেও খাইছোঁ। আজি ৰিলিজ ডে, এগৰাকী মাকজনী চাই দিওঁ, তুমি অনুভৱ কৰি দিয়া। আজি ঘৰলৈ যাম, বহুত ভাল লাগিছে। বেটা আজি আমি প্ৰথম ঘৰলৈ যাব আমাৰ। আজি বেটা একদম ধুনীয়াকৈ শুইছে আৰু দেই। বস্তু পেকিং এয়া বহুত বস্তু গোট খালে আৰু মাহঁতো এতিয়া আহি আছে, আমাৰ কাৰণে ভাত আনিছে। আৰু এতিয়া বস্তু আহোঁতে হোৱা নাছিলে, এতিয়া ইয়াতে বহুত বস্তু গোট খালে। আজি যিহেতু ছুটি হ'ব, পেকিংবিলাক পূৰা কৰি দিব লগা আছে। তথাপিও যোৱা আগতেমানতো ধুই লৈছোঁ, টাইম আছে দিবলৈ। আমি কাপোৰ মেলিবলৈ ওপৰলৈ আহি আছোঁ। আগতে এইখিনি মই মেলি থৈ গ'লোঁ, এতিয়া আকৌ এইখিনি মেলি থৈ আহিছোঁ। আজি ঘৰলৈ যাব পাৰে, বেয়া সুখী মানে চব ঠিকে আছে আৰু ভাল লাগিছে। মাকে কেনেকুৱা ফুৰ্তি, মই নোৱাৰা ঘৰলৈ যাব চাগে ঘৰলৈ যাবলৈ পাম। ছোৱালীজনীও আছে, মনত পৰি আছে ছোৱালীকেইজনীলৈ। বেটাক পাই মনটো ভাল লাগিছে। ফূৰ্তি পূৰা ফূৰ্তি ক'বই নোৱাৰা হৈ আছে। আমাৰ অলৰেডি ছুটি হৈছে। এতিয়া গম পালোঁ, এতিয়া ৰিপৰ্টটো ঠিকে আছে। বেবী ঠিকে আছে বুলি কৈছে। ব্লাড টেষ্ট কৰিছিলে জণ্ডিছৰ, চব ঠিকে আছে বুলি ক'লে আমাক ছুটি দিবলৈ দিছে। কাৰণ আমাৰ কাষৰ গোটেই কেবিনবিলাকৰ জণ্ডিছ ওলাইছে। আমাৰ কাষৰ কেবিনবিলাকত আমাৰ ভয় এটা লাগি আছিলে, কিন্তু আমাৰ বেটা ঠিকে আছে বুলি কৈছে আৰু এতিয়া ছুটি দিছে ফাইনেলি। বহুত ভাল লাগিছে। আৰু মাকৰ ছুটিটো কালিয়ে হ'ল, কিন্তু বেবীৰ কাৰণে চিন্তা লাগি আছিলে। যিহেতু বেটা আমাৰ ঠিকে আছে আৰু সেইকাৰণে এতিয়া ঘৰলৈ যাবলৈ পৰা মনটো ভাল লাগিছে। আৰু এতিয়া কাপোৰ চপাবলৈ আহিছোঁ। এইবিলাক কাপোৰবিলাক মেলি আছে, আমাৰবিলাক চপাই লৈছোঁ। কাপোৰ কানি চপাই মেলি ল'লোঁ আৰু এতিয়া ঘৰলৈ ওলাবলৈ ৰেডি হৈছোঁগৈ লাহে ধীৰে। আৰু অলপ বস্তু ভাবি মেলি এইবিলাক ভৰাই লওঁগৈ। কাইলৈ ৰাতিপুৱা মাইনা নাযায়, মাইনা ইয়াত থাকি যাব। তাইও গোটেই সেই থকা দিন আৰু নগ'লে কিমাননো হেৰি কৰিব। হ'ব দিলে দিয়া। কাপোৰ চপাই আহিছোঁ এতিয়া। আমি মেলা চপাই আহিব কাপোৰ লগতে এটা কথা কি, আমি কৈ থাকোঁ প্ৰত্যেকটো ৰুমতে মতা মানুহ, কিন্তু আমাৰ ৰুমটোত মতা মানুহ নাই। আমি মাইকী মানুহ দুজনী চলাই দিলোঁ 5 দিন। আজি লাষ্ট দিন। আজি লাষ্ট দিন। মানে প্ৰতিটো কেবিনতে, সকলোকে জানে প্ৰতিটো কেবিনতে এজন মতা মানুহ থাকে, কিন্তু আমাৰ দেউতাক আচলতে পোৱালিজনী সৰু হৈ আছে যে আমনি কৰে, তাই জ্বৰো উঠি আছে। সেইকাৰণে আমি দেউতাকৰ লগত
দি দিলোঁ এতিয়া আমি দুজনীয়ে চম্ভালি ল'লোঁ আৰু চব ভালে ভালে হৈ গ'ল আৰু ভাল লাগিছে ন ভাল লাগিছে মনটো বিৰাট ভাল লাগিছে চবফালে অ'কে ক'লে এয়া মা আহি পালেহি আৰু এইফালে ভিনদেউ বহি আছে আৰু এইফালে ভাগিনীহঁত চাই আছে এইকেইটা নিব লাগিব মমাইকে যাব ওলালে দেই মেইন সম্পদটো লৈ লৈ কেতিয়াবা মাহীয়েকে লৈ যাব পাৰে জাল লৈ আহিছে এনাইকে জাল পালে হস্পিটেলতে এয়া মমাইক যাব লৈছে বাই 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 যাব ওলালোঁ ভালে ভালে হৈ যোৱাৰ কাৰণে বহুত ভাল লাগিছে বাই 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 মিছ ইউ বাই বাই আহি পাই মেলি কাম বন কৰি কাপোৰ কানি ধুই মেলি আজৰি হৈ গা পা ধুই এতিয়া ধুনীয়াকৈ চাহ একাপ খাবলৈ ৰৈছোঁ কালি নাৰ্ছিং হোমৰ পৰা আহি ভিডিঅ' বনোৱা নহ'ল যিহেতু ঘৰ আহিলোঁ বহুত বেছি কাম হ'ল ঘৰ সাৰিলোঁ ঘৰ মুচিলোঁ কাপোৰ কানি ধুই মেলি অলপ ৰেষ্টটো মানে প্ৰয়োজন হ'ল আচলতে বহুত টোপনি ক্ষতি হৈ আছিলে আৰু অলপ শুলোঁ শুই মেলি আজৰি হৈ কালি তেনেকৈ গ'লগৈ আজি আৰু উঠি মেলি আৰু ব্লেংকেট স্লেংকেট ধুই লৈছোঁ যিহেতু বেছি দিন মোৰ হাতত নাই যাবলৈ লাগিব আৰু সেইকাৰণে কাপোৰ কানি অলপমান ধুই লৈছোঁ ব্লেংকেট আৰু বেডশ্বীট চেডশ্বীটবিলাক ধুই লৈছোঁ ধুই মেলি আজৰি হৈ এতিয়া চাহ একাপ খাইছোঁ আৰু যিমানখিনি বাৰু দেখুৱাই গৈ থাকিম আপোনালোকক ভিডিঅ'টো দেখুৱাই গৈ থাকিম আৰু ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিছোঁ এখেত আহিলে অহাৰ পিছত লৈ আহিলে পকৰা এতিয়া গৰম গৰম পকৰা খাই লওঁ খাই মেলি বাকীবিলাক দেখুৱাই গৈ আছোঁ এয়া গেজুৱাই গৈ মোক গোটেইখন ভৰাই থৈছে এয়া চৰাইটো যেন তেন ওলাইছে নকৰিবা আজি আহিছোঁ মোৰ বিশেষ এটা কাৰণত কলেজ আহিব লগা আছিলে আৰু মই এতিয়া কলেজৰ পৰা আহি মেলি কিবা এটা খাওঁ বুলি সোমালোঁ যিহেতু লৰালৰিকৈ কলেজলৈ ওলাই আহিলোঁ একো খোৱা নহ'ল সেইকাৰণে কলেজত সোমালোহি কলেজৰ পৰা আহি মেলি এতিয়া কিবা এটা খাওঁ বুলি সোমাইছোঁ কিনো খাওঁ এতিয়া চাইছোঁ কি খাওঁ এতিয়ালৈকে অৰ্ডাৰ কৰা নাই কি খাওঁ চাই লওঁচোন আগতীয়াকৈ 2টা কফি খাই লওঁ কফি খোৱাৰ পাছত আমি চিকেন ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিলোঁ আৰু খুব ধুনীয়াকৈ বনাইছে আগতেও খাইছোঁ আমি ইয়াত আছে মই কলেজৰ পৰা আহিলোঁ আহি মেলি আকৌ টাউন আহিছোঁ এয়া মোৰ সখীজনী আহিছে আজি কালি আহিলে আজি আকৌ এতিয়া টাউনলৈ ওলাই আহিছোঁ এয়া বেটা হাই কৈ দিয়ক ফটো মাৰিবা ফটো মাৰিম আকৌ ভিডিঅ'খন কৰি লওঁ ওপৰ ৰাস্তাত মাৰিবা আমি টাউনলৈ গৈ আছোঁ ভিডিঅ'টো ষ্টাৰ্ট আজিয়ে শেষ কৰিম আৰু এতিয়া অকণমান ভিডিঅ' দেখুৱাম দাদা কি খাইছা আজি বহুদিনৰ মূৰত লগ পাইছোঁ মই যেতিয়া প্ৰথম ইউটিউব চেনেল খুলিছিলোঁ সেইদিনাখনে তাইক প্ৰথম লগ পাইছোঁ আজি আৰু এবছৰ পাছত লগ পাইছোঁ আমি আহিছোঁ গধূলি
আমাৰ ইয়াতে মৰাণতে পূজাতে মেলা অহা আৰু আমি মেলালৈ যিহেতু পূজাত আহিব নোৱাৰিলোঁ, বহুত ভিৰ আছিলে, সেইকাৰণে আমি আহিলোঁ মেলালৈ আৰু বেটাক দেখুৱাই যাওঁ বুলি আহিলোঁ। ল'ৰাটো যিহেতু বহুত দিনৰ মূৰত আহে আমাৰ ঘৰলৈ, সেইকাৰণে তাক ভাবিলোঁ অলপমান মেলা চোৱাই আনো। বলকচোন মোৰ লগতে আপোনালোককো মেলা দেখুৱাই গৈ আছোঁ। আমি আহি পালোহি মেলা আৰু এতিয়া গেটৰ ভিতৰত সোমাইছোঁ আৰু ইমান ধুনীয়াকৈ গেটখন বনাইছে চব। পূজা চাবলৈ অহা নিচিনা লাগিছে। আচলতে পূজাত আমি আহিব নোৱাৰিলোঁ কাৰণ বহুত বেছি মানুহ আছিলে আৰু বহুত বেছি মানুহ হোৱাৰ কাৰণে আমি নাহিলোঁ, সোমাব নোৱাৰিলোঁ। এই টাউনৰ পৰা যিহেতু বহুত ভিৰ, সেইকাৰণে নাহিলোঁ। সেইকাৰণে আজি আহিলোঁ, ভাল লাগিছে, মানুহ অলপমান কম, আজি আহিলোঁ, ভাল লাগিছে। এয়া মোৰ লগৰজনী আমি ক'ত উঠোঁ আপোনালোকক দেখুৱাম বাৰু। বাগৰি দিয়া পুৰা। উঠি মেলি আহি গ'লোঁ, এতিয়া আমি ঘৰলৈ যাওঁ আৰু বহুত টাইম হৈ গ'ল, ইয়াতে 9টামান বাজিলে। এতিয়া ঘৰত গৈ বনাই মেলি ঘৰতে খুব ৰাতি হ'ব, যিহেতু ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আকৌ আহি থাকিম। আজিলৈ আহোঁ।